বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। মাহীয়াৰ মৰম। এই বয়সতো বিয়া হয়নে? হেৰ' দুদিনৰ পাছতে ভতিজাকৰে বিয়া দিব পৰা হ'ব। কথাটো গম পোৱাৰ মাজত মানুহবোৰৰ নানান কথা। তাইক দেখিলে ফিচিঙা ফিচিঙি কৰে। মইনাৰ বিয়া, দৰা বোলে নিজেই আহিছে। বিয়াৰ কথা তাই কোনোদিনে ভবা নাছিল। মাক দেউতাক জীয়াই থকালৈকে তাইক কাবৰ কৰিলে। নাই, তাই কাৰো কথালৈ মন নিদিলে। মাক দেউতাকৰ পিছত ককায়েকে। খুৱাবলৈ বেয়া পাইছ যদি কৈ দে, ওলাই যাম নহয় ঘৰৰ পৰা। তাই সেইবোৰ কথা শুনাৰ পাছত ককায়েকে আৰু কেতিয়াও নকলে। লগৰ ছোৱালীবোৰৰ মুখত প্ৰায়ে সিহঁতৰ দুখ কষ্ট শুনি তাই এই বিবাহ শব্দটোলৈ বিৰাগ উপজিল। বয়সো অৱশ্যে তাইৰ হৈছে। অহা ফাগুনত তাই দুকুৰিয়ে হ'ব। ঘৰখনৰ বাহিৰা কামখিনি তাইয়ে কৰে। সেইখিনি দায়িত্ব তাইয়ে লৈছে। অলপ বজাৰ কৰিবলৈ বুলি তাই অকলেই ওলাই গৈছিল দৈনিক বজাৰখনলৈ। 5 কিলোমিটাৰ দূৰত্বৰ ৰাস্তা। অকণমান বেগটো ধৰিব নেকি? তাইৰ কাষৰ চিটটোতে বহা মানুহজনে কয়। লগত অকণমানি ছোৱালী এজনী, বোধ হয় জীয়েক। বেগটো আগবঢ়াই দিয়ে। লগত কাৰোবাক লৈ আহিব লাগে। উপায় নাই, কি কৰিব আৰু। মানুহজনে মলিন হাঁহি এটা মাৰি কয়। বাছখনৰ ভিতৰত বহুত গৰম। ছোৱালীজনী কান্দি উঠিছে। দেউতাকে মনাবলৈ চেষ্টা কৰিছে। নাকান্দে নহয় শুন, নাকান্দিবা, আমি পামগৈ আৰু। দুই এটা শব্দ ক'বলৈ শিকা ছোৱালীজনীৰ মুখেৰে মা শব্দটো শুনি পায়। কি ধৰণৰ মাক বাৰু? এনেদৰে অকলে এৰি দিছে, ইমান নিষ্ঠুৰ মন নে? নানান কথা ভাবে তাই। কান্দোন তেতিয়াও বন্ধ হোৱা নাই। কান্দিয়ে আছে। ভোক লাগিছে চাগৈ। চাওঁ মোক দিয়ক। ছোৱালীজনীক কোলাত লয় মইনাই। খিৰিকীৰে বতাহ লগাৰ বাবে নেকি তাইৰ কান্দোন বন্ধ হৈ যায়। পানী অকণ খুৱাই দিয়ে তাই। আচৰিত, এয়াই চাগে মমতা, যি কেৱল নাৰীয়েহে দিব পাৰে। মানুহজনে মানুহগৰাকীলৈ চাই। ছোৱালীজনীৰ লগত খেলাত ব্যস্ত। ছোৱালীজনীৰ মাক অহা নাই নেকি? ইমান পৰে ছোৱালীজনীৰ লগত খেলি থকা মইনাই সোধে। তেওঁ আহিব নোৱাৰা বাটেৰে গুচি গ'লগৈ, অকণমানিজনী আৰু মোক অকলশৰীয়াকৈ এৰি থৈ। এতিয়া বহুত কষ্ট হয়। কামেই কৰিম নে ছোৱালীজনীয়ে চাম? কামলৈ যাওঁতে সম্পৰ্কে মানুহ এঘৰত থৈ যাওঁ। মানুহজন নিমাত হৈ ৰয়। বুকুৰ একোণত যেন দুখটোৱে ভটিয়াই। তেজৰ ডোঙাত নিথৰ হোৱা তেওঁৰ মৰমৰ পত্নীৰ মুখখনে বাৰে বাৰে আমনি কৰে। তেওঁলোকৰ বিবাহ বাৰ্ষিকী বুলি অকণমানিজনী থৈ ককায়েকৰ লগত বজাৰলৈ যোৱা মানুহজনী আৰু ঘূৰি নাহিল সুস্থ শৰীৰ লৈ। এটা পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল। উপহাৰ হৈ ঘূৰি আহিল নিথৰ শৰীৰ। ছোৱালীজনী টোপনিয়ে যায়গৈ মইনাৰ কোলাত। বেচেৰী মাকৰ মৰমৰ পৰা বৰ সৰুতে বঞ্চিত হ'ল। মানুহজনৰ নামিবৰ হ'ল। বেয়া নাপাব দেই, আমনি কৰিলোঁ। নাই, কিয় বেয়া পাম। এহাতে ছোৱালীজনী আৰু এহাতে বেগটো লৈ নামি যায় মানুহজন। তাইৰো নামিবৰ হয়। চহৰৰ কোলাহলৰ মাজত তাই হেৰাই যায়। চিনাকি সূতাৰ দোকানখনলৈ তাই সোমাই যায়। 10 দিনমানৰ পাছতে ৰাতিপুৱা জলপান খাব লওঁতেই ঘটনাটো ঘটিল। ৰাতিপুৱাই মানুহজন আহি ওলালহি। কোলাত ছোৱালীজনী। কথাৰ মাজতে সিদিনা তাই ঘৰৰ ঠিকনাটো চাগে কৈছিল। ককায়েকৰ লগত কথা পাতি আছে মানুহজনে। মনে মনে তাইৰ খং উঠিছে। সিদিনা অলপ মৰম কৰিলে বুলি ঘৰ ওলাবহি লাগেনে? তাই আৰু এতিয়া বিয়া হোৱাৰ বয়স নাই। মানুহে কি বুলিব? ককায়েকে তাইক সুধিলে, তই কি ক ভণ্টি? আপুনি বেয়া নাপাব, ভনীয়ে যি কয় সেয়ে হ'ব। বৰ আশাৰে মানুহজনে তাইলৈ চাই ৰয়। আপুনি বেয়া নাপাব দেই, মই আৰু এইবোৰ ভাবিব নোৱাৰোঁ। আপুনি ঘৰলৈ যাওকগৈ। নিৰাশা আৰু লাজত মানুহজন উঠি যাবলৈ লয়। অত দেৰি মনে মনে বহি থকা ছোৱালীজনীয়ে চিঞৰি চিঞৰি কান্দিবলৈ লয়। কোনোপধ্যে দেউতাকৰ কোলাত নাথাকে। কি দেউতাকহে আপুনি? ছোৱালী এজনীক নিচুকাব নাজানে। চাওঁ মোক দিয়ক। মইনাই লোৱাৰ মাত্ৰকে কান্দোন বন্ধ হৈ যায়। ভেবা লাগি চাই আছে যে, যাওক ভকত দুজন লগত লৈ নিয়মটো কৰি মাইনাজনীৰ মাকক নিবলৈ আহকগৈ। বৌয়েকে চাদৰখনে মইনাৰ মূৰত উৰুণি দি উৰুলি দিলে। গোটেইখিনি মানুহৰ মাজত আনন্দৰ লহৰ উঠিল। তাই ভাবিলে, হওক তাইৰ প্ৰতিজ্ঞা ভংগ। তাইৰ বাবে উঠি অহা জীৱনে তাই যদি প্ৰাণ পায়, তাইৰ তেনেকুৱা প্ৰতিজ্ঞা প্ৰতি জীৱনতে ভংগ কৰিব। তাই জোনমণিৰ মাক হ'ব। সমস্ত মমতাৰে তাই জোনমণিক ডাঙৰ কৰিব। সকলোৱে কোৱাৰ দৰে সাধুকথাৰ মাহীমাক নহয় তাই, মা হ'ব, জোনমণিৰ মা। বন্ধুসকল, কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টি এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, ধন্যবাদ, জয় অসম।